মচুৰ দালি 2 কিলো, মগুৰ দালি 2 কিলো, 3 কিলো 3 কিলোৱে লৈ আহিম যা। এনেও যি দিন হৈছে আৰু দিন বাঢ়িবও পাৰিব নহয়। আলু 5 কেজি। আৰে চব ঠিকেই আছিল নহয়। দিল্লীত গৈ পেলাইহে মানুহবিলাকে চব খেলি মেলি সোপা লগাই আহিলে। আৰে বহুত গৈছ যা, ভগৱানক বিশ্বাস কৰিবলৈ মানা কৰা নাই নহয়। আহিছ, আহি পেলাইতো চেকআপ এটা কৰি ল'ব পাৰ। নিজেও মৰিছে, আনকো মাৰিছে মানে। আৰু কিবা থাকিল নেকি বাৰু? আমাৰ বাবুলালৰ চাউল 30 কেজি। বাবুলাল ৰাতিপুৱাৰ পৰা দেখাই নাই। বাবুলাল কোনে গ'ল বাৰু? বাৰু বাহিৰত ওলাই ফুৰা, পুলিচে ধৰি কোবালহে গম পাব। বাবুলাল বাবুলাল কি হ'ল? নুসুধিবি বগাই। কথাটো নকয় কি হৈছে? হাত নিদিবি পিঠি। কথাটো কওকচোন। বগাই হৈছে কি আপোনাৰ? কোনে গ'লগৈ বাৰু? এইচবক আনি পেলাই মানে মাথাবিলাকহে নষ্ট হয়। বাবুলাল মোহন মোহন কাক চিঞৰি আছো? সেই পাগলটোক ঘৰত নাই। পাগল কাৰণে ঘৰত নাই। সেই মোহন পাগলৰ কথা কৈছো। তোৰনো কি দৰকাৰ চিনি নোপোৱা ল'ৰা এটা ঘৰলৈ লৈ আহিবলৈ? সেই ডিগিত সোমাইহে আহিছে। সেইটো ঘৰত আহি পেলাইহে গম পাইছো মোৰ লগতে আহিল বুলি। যা বিচাৰি আনি পেলাই গৰু গালি আনি পেলাই সোমাই থৈ দিবি। সেইডাল থাকিলে গোহালিত গৰুও নাথাকে। এতিয়া কওকচোন কি হ'ল? মাৰিলে কোনে? পুলিচে আপোনাক? নহয়, তোৰ বাপেৰ। আপোনাক আকৌ কিয় মাৰিলে? তোৰ কাৰণে মই মেডিচিন আনিবলৈ যোৱা নাছিলো। আপোনাৰ নিজেই পুলিচ। মাস্ক পিন্ধি গৈছিলো, ইউনিফৰ্ম যোৰ নাই। ফাৰ্মাচীৰ সন্মুখতে 2 চাট দিছে। আপুনি যে মুখ চোৱাৰ আগত এইটো সানি লৈছে, আপুনি মুখ চোৱাৰ পাছতো চেনিটাইজাৰটো সানিহে বেলেগ বস্তু চুব। গম পাইছেনে? সানিব আকৌ। ইমান নেটৱৰ্কৰ প্ৰব্লেম হয় আমাৰ ইয়াত। হেল্ল', হেল্ল', চতন, হেল্ল', ইমান নেটৱৰ্কৰ প্ৰব্লেম। হেল্ল', মোহনক দেখিছিল নেকি আমাৰ? হেল্ল', ল'ৰাটো বৰ ভাল আছিলে। ভাল আছিলে 1 মিটাৰ আঁতৰৰ পৰা। যি দিওঁ তাকে খায়ো ইমান ভাল আছিলে। হজম শক্তি ভাল আছিলে 1 মিটাৰ আঁতৰৰ পৰা। মোকতো মাই বুলিও মাতিছিল। মোকোতো 1 মিটাৰ আঁতৰৰ পৰা দেউতা বুলি মাতিছিলে। কি 1 মিটাৰকে আছে ধনিয়া পাত? মই ৰাইজক সাৱধান কৰি আছো। কৰোণা। মাহিনে পেহী কৰোণাটো ডাঙৰ বেমাৰ। বেমাৰহে আছে। মানুহ মৰি যায় বোলে। মৰি যায়। কি কৰিলে বাচিব? এই হাতখন ঘনাই চাবোন দি ধুই থাকিবা আৰু কোনো মানুহক এনেকে বাবুলাল ক'ত আছে? বাবুলালে তোমাক বিচাৰি ঘূৰি ফুৰিছে। ক'ত আছে? এইফালে ওলাই গৈছে। বাবুলাল, কৰোণা ইয়াতে আছে। কৰোণা? মোহন ইয়াতে বহি আছে। হেল্ল' তৰা দিদি, শুনাচোন, তুমি ডিউটিত আহিব নালাগে হা। কিয় আহিব নালাগে? মোৰতো ডিউটি আছে। হা? নালাগে, তোমাৰ ডিউটি আমিয়ে কৰি দিম। হে কিয়? আৰু ছাৰেও তোমাক আহিবা মানা কৰিছে, ঠিক আছে? শুনাচোন, ফোনটো কাটি দিলে দেখোন। কিয় বা থানালৈ যাব নালাগে? ডিউটি আছে দেখোন।
বিশেষ কথা এটা কাৰণে ফোন কৰিলোঁ। কি বিশেষ কথা? ছাৰ এনেকুৱা চিটুৱেশ্যন এটাত কাৰোবাক লগ পাব লগা থাকিলে ইমাৰ্জেঞ্চিকৈ কেনেকৈ লগ পাম? কাৰ কি ইমাৰ্জেঞ্চি হৈছে সেইটো কওক। ছাৰ মানে মোৰে আৰু মই ইমাৰ্জেঞ্চিকৈ কাৰোবাক লগ পাব লগা আছিলে। মানে ছাৰ নেহাক আজি ছাৰ বহুত দিন হ'ল নেহাক দেখা নাই। 21 দিন লকডাউন দিয়াৰ পিছত আকৌ লগ পাম নে নাই ঠিক নাই। পটককৈ লগ পাই আহোঁ নেকি নিজৰ বাবে? মৰিবলৈ ওলাইছে? আচ্ছা নমৰো, এম্বুলেঞ্চ লৈ যাম, পটককৈ লগ পাম আকৌ গুচি আহিম নিজৰ বুলি কৈ। মানুহে লগ পালে পেচেণ্ট আছে বুলি ভাবিব। ঐ চৰ চিনি পাওঁ, কাণটোলে চৰ মুখ ফালি যাবতো। চৰি ছাৰ। আৰু ফোন কৰি নাথাকিবি, ফোন ৰাখ। হ'ব ছাৰ। সঞ্জিতা সৰুৰে পৰা গাঁৱতে দীঘল হৈছো না। কিয় ডাঙৰ দীঘল নহ'লে অকল দীঘলহে হ'ল? ৰাতি সাঁজটো গপচা দিলে ভাল লাগে আৰু। আজি ডিউটি নাই নেকি? আছে কিন্তু যাব ভয় লাগিছে। কিয়? আমাৰ থানাত এজনী মানুহৰ কৰোনা ভাইৰাছ হৈছে। কাৰ? তোৰা মাজে ইয়া আল্লাহ। বাপে সঞ্জিতা সঞ্জিতা চৰি দেই, আপোনাৰ পিঠিটোত ফুল বাচি থৈছে নহয়। এইখন লগ বজাৰ তই কেতিয়াৰ পৰা মোৰ ঘৰণী হলি? মই কোনটো এংগুলৰ পৰা আপোনাৰ ঘনীহে? মণিৰে তোৰে হাইটটো একেহে। এই ধেমালি বাদ দিয়ক, এইখন লগ বজাৰ কিহৰ বজাৰ? ৰাতিৰ। দিয়া মাগুৰ মাছ পালে আধা কেজি, খাচী মাংস আধা কেজি, উপায় নাপালে পনীৰ এপোৱা। এই লকডাউনৰ সময়ত মানুহে দালি ভাত মুঠিকে যোগাৰ কৰিব পৰা নাই, তো খাচী মাগুৰ মাছ লাগে। সঞ্জিতা সৰুৰে পৰা গাঁৱতে দীঘল হৈছো না। কিয় ডাঙৰ দীঘল নহ'লে অকল দীঘলহে হ'ল? ৰাতি সাঁজটো গপচা দিলে ভাল লাগে আৰু। এই ৰাতিলে ভাত, ৰহৰ দালি আৰু বাওঁ হাতৰ কাণতলীয়া চব খাবি। টিকাৰ চালেই খপোৱা নাই, এতিয়া আকৌ চৰ দিয়ে। হয় কওকচোন। আপুনি তৰামা বাইদেউ নহয় জানো? হয়। আপুনি আমাৰ লগত স্বাস্থ্য কেন্দ্ৰলৈ যাব। অঁ মই কিয় যাব লাগিব? মানে কেইদিনমানৰ আগত আপোনাৰ হাজবেণ্ড হাৰিয়ানাৰ পৰা অহা নাছিল জানো? অঁ আহিছিলে। হয়, মই এজন স্বাস্থ্যকৰ্মী। আচলতে তেখেতৰ পৰা আপোনালোক COVID-19 ভাইৰাছ সংক্ৰমিত হ'ব পাৰে, সেইটো কাৰণে আপোনাক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাবলৈ আহিছোঁ। আৰু আপোনাৰ ছোৱালী তিনিজনী কোনো? কিন্তু হেৰি মোৰ যে হাজবেণ্ড হাৰিয়ানাৰ পৰা ঘৰলৈ আহিছিল আৰু মোৰ যে ছোৱালী তিনিজনী, কিন্তু আপুনি কেনেকৈ গম পালে? আপোনাৰ লগত থানাত কাম কৰা সুস্মিতা বাইদেৱে আমাক জনাইছে। কি? আৰে তই ক'লে যাওঁ? তোৰ লগত যাওঁ। পুলিচ তই নে মই? তই ডিউটি তই কৰিব লাগে নে মই কৰিব লাগে? তই কৰিব লাগে। তেতিয়াহ'লে ন তই এইবিলাক ড্ৰেছ পাতি মই খুলি দিলোঁ, ইয়াত তই নিজে ডিউটি ককাই দিয়ক। 1 মিটাৰ আঁতৰত থাকি পেলাই কথা ক। তই কথাটো বুজা না। তাৰমানে মই ভিক্ষাৰী মানুহ এজনৰ কাৰণে ভাত কেইটামান বনাই লৈছিলোঁ। আমিয়ে খাবলৈ পাই আছোঁ, তেওঁলোকেতো খাবলৈ পোৱা নাই, সেইকাৰণে এইকেইটা ভাত দিবলৈ ওলাইছিলোঁ। আৰে তইতো ধুনীয়া কথা ভাবিলি। এইটো নালাগে, তই যাব নালাগে, তই টিফিনটো ৰাখ, মই ধুনীয়াকৈ টাউনত গৈ ভিক্ষাৰীক ভাত খুৱাই দিম, হ'ব? অঁ দে, ইয়াত তই ৰাখি পেলাই ধুনীয়াকৈ ঘৰত যা, ইয়াৰ টিফিন মই ধুনীয়াকৈ তাত পহুচাই দিম।
হ'ব হ'ব তই যা আৰু এটা কথা মনত ৰাখিবি ল'ৰা ছোৱালী বা 1 মিটাৰ আঁতৰত কথা কি কয় কাম কৰিবি আৰু যে এইবিলাক দি নাথাকিবি চিধা কথা মই আহিলোঁ চেৰা বুলিয়ে ককায়েকো একেই এই ল'ৰা ছোৱালী থকা ঘৰ পাগল আছ ন মাজে মাজে মোৰ সন্দেহ এটা হৈছে সন্দেহ হোৱাটো পাগল খাটাং পাগল ফিক্স পাগল আপুনি কিয় কৈছে তোক যে গোটেইখন বিচাৰি ফুৰিছোঁ ঠাণ্ডা আছে গোটেইখনে বিচাৰি ফুৰিছোঁ গোটেইখন বিচাৰি ফুৰিছোঁ তেতিয়াহ'লে মোক কিয় বিচাৰি নাপাইছে তই ক'ত সোমাইছ মই কেনেকৈ গম পাম মইতো উকা ঘৰতে সোমাই আছো কি উকা ঘৰতে সোমাই আছো সেইটো ঘৰত কি নাপাইছে এই ঘৰ পাতে এক্সট্ৰা ঘৰ এটা আছে যে তাৰ ভিতৰত বাল্টিং এটা আছে যে তাৰ ওপৰত ঘটি এটা থৈ লেট্ৰিনত সোমাই আছো অঁ তই যে লেট্ৰিনত সোমাইছ মই কেনেকৈ গম পাম এতিয়া আকৌ মই কাণে কাণে মই কৈ যাব লাগিছে মই লেট্ৰিনত সোমাই আছো বোলে মোৰ তাকে বিচাৰিব লাগিছে কোনে খালে কেইটামান দিয়কচোন ইমান অত্যাচাৰ কিয় কৰিছ ইমান অহস্য আছে কি ৰহস্য আহক কিমান বছৰ আপুনি যাম বছৰ নহৈছে বান্দালে আহক মানুহে ইমান ভাত খাব পাৰে ঐ অহস্য শুনে যদি আহক নে মই যাম গৈ আছো তেতিয়া হৈছে কালাইন্ধা মানে আন্ধা হৈ যায় যে কাল সন্ধ্যা সন্ধ্যা যোনদিনাখন মোৰ জন্ম হৈছে সেইদিনাখনে কিন্তু মোৰ জন্ম হৈছে কি ক এটা কাম কৰিবিচোন মানুহটো ক'লে গ'ল বজাৰ লগত যোৱা নেদেখিলো কুণ্ডিতা 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 কোন কুণ্ডিতা কুণ্ডিতা সেইয়া মানে মানুহটা বাহিৰত কি কৰি থাকে কোনটো কাৰো বোলো শান্তি নাই মানে এইবিলাক অশান্তি দেই পেচাব কৰাৰো শান্তি নাই মানে ক'ত গ'ল এতিয়া বাহিৰতো নাই কুণ্ডিতা আপুনি জেব্ৰা বগাই আপোনাৰ নাম ফেন ফেন তৰা তুমি কান্দিছা কি আপোনালোকে মোক মিছাকে সন্দেহ কৰিছে কি সন্দেহ কৰিছে ছাৰ মোৰ গাত কোনো ভাইৰাছ নাই মোৰ মানুহটো হাৰিয়ানাৰ পৰা আহিলে বুলি তেওঁৰ গাত ভাইৰাছ লাগি আহিব নেকি তোমাৰ
গাত ভাইৰাছ আছে বুলি কোনে ক'লে? ছাৰ সুস্মিতাই কৈছে। কি? ভালকৈ বুজাই কোৱাচোন। ছাৰ আজি হেল্থ ৱৰ্কাৰজন আহিছিলে, তেওঁ মোক ক আৰে ৰহস্যটো ক। তেতিয়া হৈছে 1947 চন। চন নহৈছে অ', তেতিয়া হৈছে কালাইন্ধা, মানে আন্ধা হৈ যায় যে কাল সন্ধ্যা। যোনদিনাখন মোৰ জন্ম হৈছে সেইদিনাখনে কিন্তু মোৰ জন্ম হৈছে। কি ক? যিদিনাখন তোৰ জন্ম হৈছে সেইদিনাখনে তোৰ জন্ম হৈছে, সেইদিনা মোৰ জন্ম। তাৰপাছত নাচ আহি কৈছে মোৰ জন্ম হৈছে, কিন্তু মোৰ বিশ্বাস নহৈছে যে মোৰ জন্ম হৈছে। মোৰ বিশ্বাস হোৱা নাই যে, সঁচাই কৈছো। যিদিনাখন তোৰ জন্ম হৈছে সেইদিনাখনে তোৰ জন্ম হৈছে। নাৰ্ছে আহি কৈছে তোৰ জন্ম হৈছে, তোৰ বিশ্বাস হোৱা নাই তোৰ জন্ম হৈছে, মোৰ জন্ম হৈছে। কি কাহিনী তোৰ মোহন, বহুত দুখ লগা কাহিনী আছে। তাৰ পিছে কৈ শুন, কৈ যা। এই যে মোৰ জন্ম হৈছে তাৰ 6 মাহৰ পিছত কিন্তু মোৰ পেটটো জন্ম হৈছে। মানে আগতে মই জন্ম হৈছে, তাৰপিছত পেটটো জন্ম হৈছে। মানে তই পাৰ্টকে জন্ম হৈছ নেকি? মানে এই ভৰিটোৰ জন্ম হৈছে, তাৰ 6 মাহৰ পিছত হাতকেইটা জন্ম হৈছে, অকল পেটটোহে এক্সট্ৰাকে জন্ম হৈছে। তেতিয়া মানে ল'ৰা ছোৱালী পোৱা ডিমাণ্ডেঞ্চি, মানে পোৱা অভাৱ চলি আছে। ইমাৰ্জেঞ্চি এই যে ডিমাণ্ডেঞ্চিৰ কাৰণে মোক ভগৱানে সৰু পেট এটা খুৱাই পেলাই পঠিয়াই দিছে। 6 মাহৰ পিছত ডাঙৰ পেট এটা আনি সৰু পেটটোৰ ওপৰত প্ৰায় এডজাষ্ট কৰি দিছে। তোৰ মানে পেট দুটা, সেইকাৰণে সৰু পেটটো ভৰাই মই ডাঙৰ পেটটো এক্সট্ৰাকে ভৰাব লাগিছে, কাৰণে বহুত খাব লাগিছে। একো নাই নহয়, মই বুজি পাইছোঁ দে। তোৰ কাৰণে আজিৰ পৰা গামলাতে ভাত বনাব ল'ব লাগিব। গামলা খাম, কিন্তু তাৰ আগতে ভাত বাঢ়ি থৈছে, আহক খাওঁগৈ আহক। এইটো সঁচাই আকৌ খাবগৈ নেকি বাৰু? তুমি তৰাক তেনেকে ক'বলৈ বেয়া নালাগিল? আৰু মই থানালৈ আহিবলৈ মানা কৰিছো বুলি কিয় কৈছে? আৰে নহয় ছাৰ, তৰা দিদিৰ গাত সঁচাকে কৰোণা ভাইৰাছ থাকিব পাৰে, আমাৰ সন্দেহ হৈছেতো। মানুহক এনেই সন্দেহ নকৰিবা। চাওক ছাৰ, তৰা দিদিৰ বিন্দু কেইদিনমান আগত ইয়াত আহি গৈছে। যদি যিজুৰ গাত কৰোণা ভাইৰাছ আছিল তেনেহ'লে তৰা দিদিৰ গাততো থাকিব। সুস্মিতা, বাহিৰৰ পৰা অসমলৈ কোনোবা আহিলে তেওঁৰ গাত কৰোণা বা COVID-19 যে থাকিব সেইটো কোনো কথা নহয়। মানুহক এনেই সন্দেহ কৰি মনত আঘাত নিদিবা। সৰি ছাৰ। এতিয়াই তুমি তৰাক ফোন কৰি চৰি কোৱা। অ'কে ছাৰ। পাগল চলিছো।